ফুল ফুলে ফুলনিত তুমি থাকা দূৰণিত তোমালে মোৰ মনত পৰে চিলিমিলি টোপনিত কি যে এখন মোৰ কপাল জীয়ৰীতে ঘৰৰ মানুহৰ ভয়ত লগত পূজা চাবলৈ নাপালোৱে ভাবিছিলো বোৱাৰী হৈয়ে চাম এতিয়া খুব চৰাহে হ'ল পইচা লগত মৰি আছেগৈ কেৰেলাত বাদ দিয়াহে লগত পূজা চোৱা সময়ত যদি পইচা কেইটাকে দিলেহেঁতেন এই কিমান যে শ্বপিং কৰিলোহেঁতেন মিছো ফ্লিপকাৰ্ট এই লোকৰ মতাই এগাল এগাল পইচা দিছে কিমান যে কাপোৰ শ্বপিং কৰিছে আঐ দেখি মোৰ দেহা জ্বলি গৈছে কি জ্বলিছে ৰাখি গেছত কিবা দি থৈছিলা নেকি তুমি জ্বলা জ্বলা গোন্ধ এটা পাইছো একো জ্বলা নাই মোৰ বুকুখনহে জ্বলিছে সেইটো আকৌ কি কথা তোমাৰ বুকুখন আকৌ কিয় জ্বলিছে ক'ব এইবাৰ ভাবিছিলো পূজাত কাপোৰ এযোৰ ল'ম ক'তা আজিলৈকে পইচা পাতি কথা খবৰে নাই কথা সেইটোহে হ'ব দিয়া চিন্তা নকৰিবা দাদাই মোলৈ পইচা ৩,০০০ এটা পঠিয়াইছে তাকে দুইজনীয়ে মিলাই মেলি ল'ম আৰু ব'লা তেন্তে সেই মিছ'তে কাপোৰ অলপ চাওঁগে দুইজনীয়ে মেখেলা চাদৰ আহা ভাল লাগিছে আকৌ দেই এই কাপোৰকেইযোৰ এইযোৰ ইমান ধুনীয়া লাগিছে এইযোৰকে লওক আপুনি দামটো দেখিছা নাই কিমান দাম ৯৭০ টকা এইযোৰ ল'লে নহ'ব নহয় মোৰ ভাগৰ নাই অলপ সস্তীয়া এযোৰে চোৱা ল'ৰাটোকো দিব লাগিব নহয় মই কিবা এটা অকল মই ল'লে হ'ব জানো এইযোৰ ধুনীয়া লাগিছে চাওকচোন এইযোৰ ভাল লাগিছে আকৌ এইযোৰ দামটোও অলপ কম বুজিছা এইযোৰকে লওঁ নহ'লে মই তুমি কিবা এটা চাই লোৱা এইযোৰ ভাল লাগিছেচোন এইযোৰ ভাল লাগিছে এইযোৰ ভাল লাগিছে বুটাখিনি ভাল লাগিছে দেই মই এইযোৰকে লওঁ নি তুমি এইযোৰকে লোৱা তোমাক হেৰি ভালো লাগিব বুজিছা ইহঁত দুজনী অকল কাপোৰ এতিয়া পূজা পালেহিতো ল'ৰা দুটাক পইচা খুজি খুজি মাথাটো খাব এতিয়া ইহঁত দুজনীয়ে হে কৃষ্ণ এতিয়া প্ৰভুৱেহে জানে আৰু পূজাৰ দিনা যে কি ৰূপ ধৰি যায় নহয় দুইজনীয়ে মোৰ চিন্তাহে হৈছে আৰু পায় পূজা চাবলৈ মা আমাৰ লগত যাব নেকি মই নাজানো নহয় তোমাকনো কোনে ক'লে মোক সেইদিনা পিংকি মাকে কৈছিলে সেইটো নেকি মা আমাৰ লগত পূজা চাব গ'লে শেষ আৰু মনে বিচৰা একো বস্তুৱে ল'ব নোৱাৰি কিবা এটা ল'লে কেনেকে চকুকেইটা টেৱা টৰি কৰে হ'ব দিয়া মাটো কিমান দিন হ'ল পূজা চাবলৈ নোযোৱা ঠিকনাই নাই আমাৰ লগতে নগ'লেনো মা কাৰ লগত যাব হ'ব দিয়ক এইবাৰলে মাৰ লগতে যাওঁ আৰু পূজা চাবলৈ আপোনাৰ হৈছে নাই মোৰ কিন্তু হ'লে দেই আপোনাৰ হ'ল নাই মোৰ হ'লে হৈছে আৰু ৰবা মই এই কোচকেইটা ঠিক কৰি লওঁ এইকেইজন ইমান ধুনীয়াকে ওলাইছে মই কি এনেকে যাম নি যোৱাৰ বাবেকে ময়ো অলপ ষ্টাইল কৰিলো ইহঁতৰ ৰুমতে এইকেইজন ইমান বস্তু ক'ত ঘঁহিলা হয় কৃষ্ণ এইসোপা মই এতিয়া ক'ত ঘঁহো হয় সিহঁতে বা কেনেকে ঘঁহিছিলে এই জাবৰ দাব ক'ত নাই মুখত ঘঁহা হয় নে নহয় এতিয়া এই ঘঁহি দিওঁ ইমান লাভালাভ নষ্ট কৰিছোঁ
চকুত যে কিবা এসোপামান ঘঁহে যে সি ৰঙা ৰঙা হৈ থাকে সেইটো এইটোৱে হ'বলা কাপোৰযোৰ পিন্ধিলেই হ'ব কি হ'ল ইমানকে হাঁহি আছো যে ইজনী যে ইমান হাঁহি আছে মই কি বেছিকে লগালো নিও অ' মা আপুনি আইনাখনত চাহাগে যাওকচোন কেনেকুৱা লাগিছে চাওকচোন যাওক চাহকে অ' মা আপোনাক কেনেকুৱা যদি লাগিছে নহয় বৌয়ে দেখা আগত এতিয়া আপুনি ধুই আহকে যাওক আমাৰ মা যদি নহয় কি যে কৈ থাকে